তই নামঘৰলৈ পদ্মৰ লগত কেলে গৈছিলি কেলা কি পেহী তথাই চব আছিলে মই কি কৰিম পদ্মৰ লগত নামঘৰলৈ কেলে গৈছিলি কেলা ৰ বাচনখিনি ইয়াত কোনে ধুলে এনেকৈ কিংচু ৰূপক দা বাচন ধু কেলা গৈছোঁ নমাই না চা মাথা গৰম কৰি নাথাকিবি শুন যোৱাবাৰ তামোল পেলাবৰ ধৰ্ম পেহা গ'ল পেহী গ'ল বাপেৰে কি বুলি ক'লে বোলে আমি আশা কৰিছিলোঁ আমাৰ ল'ৰাই বোলে জোঁৱাই হ'বলগীয়া জোঁৱাই চৰকাৰী চাকৰি পালে ভাল আছিলে বাৰু যি হওক কপালে যি মিলাই বাপেৰে কেলা এই কাঠমাৰি কথা শুন কাঠমাৰি কথা ক'লে বন্ধ কৰি বাপেৰক কেলা গম পাইছা নাই কি কৈছোঁ এনেকৈ আদা নহৰু খুন্দাই কেলা আদৰ অলগদ্ধ বিমল খাওঁ বাপেৰক কবি বিমল খাওঁ বুজিছানে নাই নিজৰ পইচাৰে খাওঁ কেলা ইনকাম কৰোঁ কেলা তহঁতৰ যে ডাঙৰ চাউল আছে চাওকচোন কেতিয়াবা বহাই দিলোঁ কেলা হুচেলে মাৰিব হ'ল তহঁত ডাঙৰ জোৱাইটো কি কেলা মানুহৰ আগত কি কয় শ্বপিং মল দিয়ে কেলা ৰ মিয়া তই এটা কথা মোক ক তই ক্লাছ কৰি দিনডাল কি কৰ তই কচোন মোক কেলা হা এই 3 দিনমানৰ পৰা যে কৈছে চিলিণ্ডাৰ শেষ হ'ব হা চিন্তা নাই গোটেই ৰুমৰ যে চব কাম ভয় কৰিবলৈ তই দেখা পাওঁ নে নাপাওঁ কেলা হা এই অফিচৰ পৰা আহোঁ নাইট ডিউটি কৰি তহঁতৰ কাৰণে ভাত বনাওঁ কেলা সদায় লেচাৰ মাহ কাটি ভাত বনাই খুৱাই আছোঁ কেলা মই ৰুমটো এৰি আছোঁ যাবিগৈ কেলা গম পাইছে নাই যাবিগৈ এনেওতো ৰুমৰ চব কাম ময়ে কৰোঁ হা ৰাতিপুৱা ব্ৰেকফাষ্ট মই বনাওঁ হা দুপৰীয়া যদি অফিচত নাথাকোঁ ভাতো মই বনাওঁ খুৱাই পাইছোঁ কেলা দিয়ে মই চিৰিয়াছ